হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভাল। মোৰো ভাল বৰ্তমান। আৰু ইয়াৰ বৰ্তমান মই ব্লাউজ এটা কাটিব লৈছোঁ, যিহেতু কাইলৈ চিলাই দিবই লাগে। আজি সেইটো কাৰণে ৰাতিপুৱাই বহি লৈছোঁ কাপোৰ কাটিবলৈ। আৰু পৰহি দিনাখনি মই আপোনালোকৰ মাজলৈ লাইভ আহিছিলোঁ, আৰু তেতিয়া মোক এজনে কমেণ্ট কৰি সুধিছে যে মই মানে ৰাতি হোপ খুৱাই আছিলোঁ ব্লাউজ এটাত, আৰু তেওঁ সুধিছে যে ৰাতিখন যে কাপোৰ চিলাই আছা, দিনটো কি কৰি থাকা? আচলতে গৰম যিমান পৰিছে, দিনত যিমানখিনি পাওঁ কৰোঁ, আৰু নোৱাৰাখিনি সৰু সুৰা কামখিনি মই ৰাতি লৈ থৈ দিওঁ। যিখিনি টাইমত মানে আজৰি পাওঁ কাম, সেইখিনি টাইমতে কৰোঁ। মানে আৰু মন যোৱাৰ লগতো কথা, কেতিয়াবা যিমান কাম থাকিলেও কাম কৰিব মন নাযায়। যিখিনি টাইমত কামটো কৰিব মন যায়, ৰাতি হ'লেও সেইখিনি টাইমতে মই কামটো কৰি লওঁ। যিহেতু লোকৰ কাপোৰ লৈ থৈছোঁ যেতিয়া চিলাইটো দিবই লাগিব, নহয় জানো? আচলতে ৰাতি দিন বুলি কথা নাই, মোৰ মনটো যোৱাৰ লগতহে আচলতে কথা। মন নগ'লে যিমান কাপোৰ পৰি থাকিলেও মই তেনেকেই থৈ দিওঁ। আৰু কাপোৰ চিলোৱাৰ লগতে আচলতে মই তাঁত এখনো লগাই থৈছোঁ। তাঁতখনতো খন্তে সময় বহিব লাগে, যিহেতু কিনা কাপোৰ চাদৰ তাদৰবিলাক মই ঘৰত ল'বলৈ একদম ভাল নাপাওঁ। সেইটো কাৰণে যিমান পাৰোঁ নিজে বৈ ল'বলৈ চেষ্টা কৰোঁ। আৰু লগতে ছোৱালীজনীকো খন্তে সময় তাইৰ লগতো খেলা ধূলা কৰিবলগীয়া হয়, তাইকো অকণমান সময় দিবলগীয়া হয়। দিনটো তেনেদৰে আচলতে পাৰ কৰি দিওঁ মই। কেতিয়াবা খন্তে সময় ওলাই যাওঁ বুলিবলৈও আচলতে সময় নহয় এইবিলাকৰ লগত লাগি থাকোঁতে। আৰু এতিয়া বৰ্তমান মই কাপোৰ চিলাবলৈ বহিলোঁ। আপোনালোকৰ মাজলৈ দুদিন লাইভ ভিডিঅ' আহিবলৈ চালোঁ, কিন্তু কি কৰিব, আমাৰ ইয়াত নেটৱৰ্কৰ প্ৰব্লেম, আৰু লগতে পৰহি দিনাখনি আহিছিলোঁ কাৰেণ্টটো গ'লগৈ। আৰু এইপিনে দেখিছেনে, আজি অৱশ্যে তাঁত বোৱা মানুহগৰাকী আমাৰ এইগৰাকীহেঁতি তাঁতৰ শালত বহি পূৰা তাঁত বৈ আছে, মানে মাকো নমৰাকৈ তাঁত বৈছে। ধন্যবাদ থাকিল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আজিলৈ ভিডিঅ'টো ইমানেই। আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।